আৰু এইডাল এলাওলা গছ নহয়, এইডাল হ'ল এছিয়া বম পালোৱা হেন পাই তাক চাউথৰ মস্ত এটা মানে ডাকু কৰি আছে নেকি কি কৰি আৰু এই পিছফালে চাওক এইটো মানে শিৱলিংগ বনাই দিছে ডালি দুটা লগ হয় তেতিয়াহ'লে কিবা এখন বিয়া পাতি দিম বুলি কৈছে এইডাল আৰু এইডাল দুটাডাল গছৰ মাজতে বিয়া পতাৰ আমাৰ কাম চলি আছে তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আৰু আজিতো শিৱ পূজা মানে আজি আৰু কি হ'ল আহি গ'লোঁ জালিঘাটা আজি মানে জালিঘাটা আহিলোঁ আৰু ইয়াত বোলে আগতে আহিছিলোঁ একদিন মানে একদম মানে বহুত ডাঙৰ গছ এডাল আছে আৰু গছো মানে প্ৰকাণ্ড গছ আৰু এইফালে এখন গেট বনাই দিছে এইফালে গেটখনত লিখা আছে কলিবাৰী শ্ৰী শ্ৰী শিৱথান জালিঘাটা আৰু তেনেহ'লে বলক ভিতৰলৈ যাওঁ কেনেহেন শিৱ পূজা আমি ইয়াতে চাওঁ আজি আৰু কিবা গছ এডালো আছে ডাঙৰ সেইখিনিও চাই আহোঁ চবখিনি আহি পায়ে পূৰা ৰাস্তাৰ কাষতে এই দোকান চোকানবিলাক দি থৈ দিছে অলপ পিছত বহুত মানুহ আৰু ভিগৈ কৈ আছে অলপ পিছত বোলে বহুত মানুহ হয় চাই লওঁ কি কিমান মানুহ হয় আমিতো মানুহ হ'লে ভালে পাওঁ এইফালে লটাৰী আছে চলি পুৰা মানে একদম ৰাঙা ৰাঙা কৰি থৈ দিছে শিৱ যিহেতু মানে ডাঙৰ কিবা এটা এইফালে মানে কমিটিৰে কিবা দোকান এখন দিছে চাকি থাকে এইবিলাকত কমিটিৰ দোকান এই চাকি ফল মূল কিবা কিবি আৰু চবখিনি আৰু মেইন গেটখন আৰু জালিঘাটাত অহাৰ এটাই কাৰণ এই গছডাল আৰু এইডাল এলাওলা গছ নহয় এইডাল হ'ল এছিয়াৰ দ্বিতীয় বৃহৎ গছ চাওক না কিমান ডাঙৰ আৰু এই যে তলত এইবিলাক লাগি আছে এইবিলাক মানে কি গছডালৰ পৰা আহিছে গছডালো চাওক মানে মেইন গছডালৰ পৰাই এনেকৈ মানে সৰু 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 কৰি আৰু একডাল মানে গছৰ নিচিনা বৃহৎ মানে প্ৰকাণ্ড কিবা এটা হৈ যাই আছে এইডাল এই ওপৰত লাগি গৈছে চবখিনি আহি আৰু এইডালো একে তলৰ পৰা যায় আৰু এই গছডালৰ ঠানিতে মানে মেইন ঠানিতে লাগি গৈছে এইটো আৰু আমাৰ ভৃগু এই আপি চাপি চাই আছে দেখা পাই কি ভৃগু ভাল না খবৰ পালোৱা হেন পাই তাক চাউথৰ মস্ত এটা মানে ডাকু কৰি আছে নেকি কি কৰি আছে হ'লে ভৃগু আগতে দেখিছা নাই এনেহেন ডাঙৰ গাছ মই আহিছিলোঁ দুইবাৰ হাতটো ময়ো আহিছোঁ একবাৰ মানে বহুত পুৰণা হ'ল তথাপিও মানে এইডাল আৰু কি ইয়াতকৈ মানে ইয়াৰ সমান দেখা নাই দেখো ইয়াৰ সমান দেখা নাই না ইয়াৰ সমান দেখা নাই গাছ আৰু এইটো চাওক না গাছডাল কিমান মানে প্ৰকাণ্ড গাছ আৰু তলত থাকিয়ে মানে কিবা এটা মজা লাগে গাছডালত বহুত পুৰণা গাছ কিমানমান পুৰণা হ'ব মানে সেইটো নাজানো কোনোবা সুধিলে গম পাম সুধি ল'ম বাৰু পিছত আৰু ইয়াত মানে গছডালৰ কাষত এই মন্দিৰ এটা আছে শিৱ মন্দিৰ ইয়াত ধূপ চাকি এইবিলাক দি আছে আৰু লাহে লাহে মানুহ হৈ আছে এতিয়া হোৱা নাই বাৰু ইমান বাইদেউ ভালকে দিয়ক পষ্টটো আৰু গাইজ আহি বাক লগ পালোঁ বৰ্ণালী বাইদেউ কি খবৰ বাইদেউ তোমাৰ ভালনে ভাল বাইদেউ বহুত দিনৰ মূৰত লগ পালোঁ তাকেতো বহুত দিনৰ মূৰত লগ পালোঁ আৰু আছে লগত ভাল না দাদা বঢ়িয়া ভাল আছোঁ দিয়ক ভালে আছোঁ আজি আহিলোঁ অলপ আমিও আহিলোঁ মোৰ মা হয় এখেত বাই বাই দিয়ক বাইদেউ ওলাইছে এইফালে চাওক মানে একদম মেলা হৈ গৈছে আজিতো ষ্টাৰ্ট আৰু গাড়ী চলি আছে এইখন ড্ৰাইভৰ নহকৰে গাড়ী চলি আছে এইফালে আৰু এইফালে পূৰা মেলাৰ মানে প্ৰস্তুতি চলি আছে আৰু আজি যিহেতু ৰাতিৰ পৰাহে পূজা আৰম্ভ হ'ব শিৱ পূজা তাৰ কাৰণে এতিয়া মানুহ অলপ কম হৈ আছে তথাপিও এইফালে জিলাপি চিলাপি দোকান কিবা কিবি দিছে আৰু এই পিছফালে চাওক এইটো মানে শিৱলিংগ বনাই দিছে
আমি এজন আটাৰ লগত কথা পাতিম অলপমান ইয়াত মানে গছডাল কিমান বছৰমান পুৰণি হ'ল পুৰণি মানে আমি গছডাল দেখা পোৱাৰ 2015-ৰ বেছি হ'ল কিন্তু তাৰে আগৰ পৰাই গছডাল আছিল এইটো জংঘল আছিল এই জংঘলৰ মাজত আছিল আমাৰ দৰ্শনত আহি গ'ল ঠিক কিমান 15 বছৰমান 2015 বছৰ কিন্তু জন্ম তাৰ আগৰে মানে 215 বছৰ মানে হ'ল মানে 215 বছৰমান এতিয়া দেখা পোৱাহে হ'ল তাৰ আগৰে পৰা আছিলে আৰু ইয়াত মানে শুনিছিলোঁ একবাৰ আহোঁতে মানে এই গছডাল আৰু এডাল গছ আছে যে ডাঙৰ সিহঁতৰ যদি মানে ডালি দুটা লগ হয় তেতিয়াহ'লে কিবা এখন বিয়া পাতি দিম বুলি কৈছে এইডাল আৰু এইডাল দুটাডাল গছৰ মাজতে বিয়া পতাৰ আমাৰ কাম চলি আছে কিন্তু লগ লাগব লাগিব ঠানি মানে এতিয়ালৈ লগ লগা নাই তাৰ কাৰণে বিয়া হোৱা নাই তেতিয়া বিয়া যদি পাতি দিয়ে তেতিয়াহ'লে ইয়াততো ডাঙৰ উৎসৱৰ নিচিনা চাগে কৰিব উৎসৱ হৈয়ে থাকে আমাৰ ইয়াতে পাৰ হোৱাৰী উৎসৱো হয় ইয়াতে আৰু বলেমইতো অনুষ্ঠান হয় ইয়াতে চাৰিওফালৰ পৰা মানুহ আহি এই মাহটো মানে ভৰ্তি হৈ থাকে ইয়াত চব আৰু আজিৰ পৰা মানে কিমান দিনমান হ'ব এই যে আজি শিৱ পূজাটো আজি ৰাতিৰ পৰাহে ষ্টাৰ্ট হ'ব আজি ৰাতিৰ পৰাই আৰম্ভ দিনা কাৰ্যসূচী আজি মানে 5 দিনা কাৰ্যসূচী মঙলবাৰ আৰু ইয়াত মানে জুবিন দা আহিব বুলি শুনি আছোঁ হয় নেকি আহিব লাষ্টৰ দিনাখন মঙলবাৰে ইয়াতে আহি যাব তেখেতে আৰু ইয়াত যে ভক্তবিলাক আহিছে মানে দুপৰীয়া কিবা আহাৰৰ ব্যৱস্থা আছে আহাৰৰ ব্যৱস্থা গোটেই যাই যিমান আহে আৰু যাই যিমানবাৰ খায় গোটেইকে দিয়া যাব এই আহাৰটো কমিটিৰ পৰা দিয়ে নে মানে দান বৰঙণিও আহে দান বৰঙণি আহে চবখিনি দান বৰঙণি আহে আহিলে আচ্ছা ইয়াত মানে কিবা কিবি ধৰক তেনেকুৱা বিশ্বাস বা কিবা কিবি প্ৰমাণ পাইছে তাৰ কাৰণে চাগে তেনেকুৱা আহে মানুহবিলাক ভিৰ হয় এইকাৰণে আৰু এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম গাছ বুলি বৰ্তমানকলৈকে পৰিগণিত হৈছে আৰু কিছুমানে কয় যে এই প্ৰথম স্থানে ল'ব এই গাছডাল হয় হৈ যাব নিশ্চয় হ'ব মানে বিশ্বাস আছে কাৰণ প্ৰত্যেক বছৰে যিহেতু ডাঙৰ হৈ আছে তাৰ কাৰণে প্ৰথম হৈ যোৱাৰ চান্স আছে এটা আছে এতিয়া ৰাইজৰ সহায় সহযোগত এই অনুষ্ঠানটো চলি আছে অকল কমিটিয়ে নহয় ৰাইজৰ সহায় সহযোগত চলি আছে হয় আপোনালোকৰ যদি কেতিয়াবা মানে আহিব বিচাৰে ইয়াত জালিঘাটা পাঠশালাৰ পৰা বেছি দূৰ নহয় 10 কিলোমিটাৰমান হ'ব পাঠশালাৰ পৰা কমেই হ'ব 10-15 কিলোমিটাৰৰ ভিতৰতে হ'ব মানে অলপ কমেই হ'ব তো আহিব পাৰে আৰু জালিঘাটা বুলি কয় আপোনালোকে গুগলতো যদি চাৰ্চ কৰি চায় তেনেহ'লে পায়ে যাব গছডালৰ লোকেশ্যন গোটেইখিনি আছে আৰু এইটো ৰুমত মানে কি হয় মিটিং চিটিংবিলাক হয় আৰু এইখন হ'ল মানে কি কয় আপোনাৰ কাৰ্যসূচী বা নিমন্ত্ৰণৰ যিখন পত্ৰ আছে নিমন্ত্ৰণী পত্ৰখন কাৰ্যসূচীবিলাক ইয়াতে আছে আৰু এইফালে চাওক মানে ইয়াত জুবিন দা আছে 12 মাৰ্চত আৰু এনেদৰে চাহ পানী দিলে আৰু আমাক কিবা ভাগৱত নেকি এইখন মানে আগবঢ়াই আনি আছে আৰু আহিব দিছে চাহ পানী খালোঁ খাই এতিয়া যিহেতু আৰু বেলেগ কাম আছে ইয়াৰো কিবা কাম আছে মোৰো কাম আছে তাৰ কাৰণে ইয়াত বেছি দিন নৰখোঁ আৰু এতিয়া ঘৰলৈ যাম বাইকখন মানে ইয়াতে পাৰ্কিং কৰি থৈ দিছিলোঁ তো এতিয়া ঘৰলৈ যাওঁ আৰু গাইজ ঘৰ আহি গ'লোঁ ঘৰ আহি মানে দেখিলোঁ কি ঘৰত মানুহ নাই কোনো চব তলা মাৰি থৈ গৈছে মানে কি মাহু মন্দিৰত গৈছে গাঁৱৰে ইয়াত যিহেতু শিৱ পূজা মানে ৰাতিৰ পৰা হ'ব যদিও আজি এতিয়াৰ পৰাই মানে ইয়াত কৰি আছে তো তাৰ কাৰণে মাহু গৈছে আৰু তলা মাৰি থৈ দিছে ফোন কৰিছোঁ বাৰু আহি আছে ইয়াত দ্বিতীয় সৰ্ববৃহৎ গছডাল চালোঁ যিডাল মানে জালিঘাটাত আছে আৰু ভিতৰত যাই মানে কমিটিৰ লগত কথা পাতি বা মানুহখিনি যিখিনি ব্যৱহাৰ মানে বহুত ভাল লাগিলে আৰু আমি গৈছোঁ চাহ পানী খাব ভিতৰত মাতি নিছে তাৰপিছত একেলগে বহিছে মানে কিবা কিবি বহুতখিনি কথা তাৰ পৰা গম পালোঁ আগতে গম পোৱা নাছিলোঁ একো বিশেষ তেনেকৈ লগ পাই ভাল লাগিল আৰু এনেকুৱা এডাল গছ মানে যিহেতু পাঠশালাত বুলি ক'লে ভুল নহয় যিহেতু ওচৰতে পাঠশালাতে আছে গতিকে আপোনালোকে আহিব কেতিয়াবা চাব আৰু জীৱনটো মানে খন্তেকীয়া তো তাৰ মাজতে মানে কিবা কিবি ব্যস্ততাৰ মাজত হ'লেও নিজক অলপ টাইম দিব লাগে তো তাৰ কাৰণে আৰু মই অলপ নিজৰ মাজত মানে নিজে যিটো বিচাৰোঁ সেইটো কৰি ভাল পাওঁ বাকী বেলেগে কি কৈছে এইবিলাক কোনো মেটাৰ নকৰে কাৰণ আজি আছোঁ কালি নাই মৰাৰ পিছততো সকলোৱে ভাল কথাই ক'ব জীয়াই থাকোঁতে কিন্তু ভাল কথা নকয় চেম তেনেকুৱাই হৈছে মোৰ লগতো তেনেকুৱা বহুত কিবা কিবি হৈছে ধৰক কিবা নকৰিলেও কৰিছোঁ কিবা কিবি গতিকে এইবিলাক চব এৰি এতিয়া অলপ নিজক মাজে মাজে মানে টাইম দিওঁ আৰু তাৰ কাৰণে আপোনালোকৰ মৰম বিচাৰোঁ আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে আপোনালোকে চাই যাব মৰম দি যাব আৰু ফ্ৰেণ্ডছ 1K ছাবস্ক্ৰাইবাৰ
অতি সোনকালে কমপ্লিট কৰি দিব আৰু বহুতক গম পাইছোঁ ভিডিঅ'বিলাক চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে তো ভাইহঁত মানে ছাবস্ক্ৰাইবটো কৰি দিব বাকী একো নাই কৰি দিব ভিডিঅ'বিলাক বনাই থাকিম আৰু এইটো খুব মেহে কৰি আছে আৰু এইটো মানে কেমেৰাটো আনাই এইফালে চব চাওক মানে খাৱাৰ ভাও ধৰিছে এই মেহে কৰ মেহে চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই